মৃত্যুত এজন জাতীয় নায়কৰ মৃত্যুত অসমৰ জনগণে এইদৰে যে সহায় কৰে তাক এটা আমি মাইলৰ খুঁটি হিচাপে তাক প্ৰমাণ কৰিবৰ কাৰণে এই ন্যাসটো বনাইছো। এই ন্যাসলৈ সকলোকে আহ্বান জনাইছো দিবৰ কাৰণে কৈছো। কোনে পাৰে হেতু নাই কোৱা। সুৰেন্দ্ৰ কটকী অলপ আগতে কৈছিল যে যোনে পাৰে কিবা বৰঙণি আগবঢ়াওক। মই কৈছো কোনে পাৰে নহয় সকলোৱে দিয়ক, এটকা হলেও দিয়ক। যদি জাতিটোৰ পক্ষে থিয় হবলৈ আহিছে, জাতিটোৰ সুৰক্ষাৰ কাৰণে যদি আহিছে, জাতিটোক ঐক্যবদ্ধ কৰাৰ কাৰণে যদি আহিছে, ৰাজীৱ হলিয়াৰ সেই সংগ্ৰামী চেতনাক যদি যাবলৈ দিয়া নাই। আজিও আমি নীৰৱে জাতিটোৰ স্বাৰ্থত সংগ্ৰাম কৰি আছো আৰু আমৰণ মৃত্যুৰ আগদিনাখনলৈকে এই যাত্ৰা অব্যাহত থাকিব। গতিকে আমি আলফাৰ পৰা ওলাই আহিলো যদিও আমাৰ সংগ্ৰাম আমি স্পীড হবলৈ দিয়া নাই। এই যাত্ৰা আমি অব্যাহত ৰাখিছো যিকোনো পৰ্যায়ত। লগতে আহ্বান জনাইছো অসমীয়া জাতিয়ে কেৱল উৎসৱ পাবনত ব্যস্ত হৈ আছে। এইকেইদিন সমগ্ৰ অসমত কেৱল উৎসৱ পাবন। গতিকে উৎসৱ পাবনৰ বিপৰীতে এতিয়াৰ পৰা জাতিটোক জীয়াই ৰখাৰ স্বাৰ্থত নিজৰ দায়িত্ব নিজে ল'ব পৰাকৈ অৰ্থনৈতিক স্বাৱলম্বিতাৰ ক্ষেত্ৰত সকলোকে আগবাঢ়ি আহিবৰ কাৰণে আহ্বান জনাই সদৌ শেষত সকলোলৈ মোৰ পুনৰ সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছো।